লিংকটো কোনে লগাইছে মেইনটো কোনটো আছিল Hey guys, welcome back to my channel. আজি আমাৰ ঘৰত বাৰ্থডে আছে। আজি সুমনৰ বাৰ্থডে। সুমন মানে মোৰ হাজবেণ্ডৰ বাৰ্থডে আৰু আপোনালোকৰ ভাল পোৱা মানুহ মাতিছো। আপোনালোকে চাই থাকিব কোন আহে আমাৰ ঘৰত বাৰ্থডে খাব কাৰণে। দেউতাই লাইটিং লগাই আছে। আজি পুতেকৰ বাৰ্থডে ৰাতি 12টা বজাত দেউতাৰ লাইট লগোৱা হৈছে। ভোলা জয় হৰি এইটো তাৰ বাৰ্থডেৰ কেক দেউতাই ময়ে আনিছোঁ। সি গমে নাপায় একো শুই আছে টোপনিত। দেউতা মনে মনে আহি বহি আছে, বাৰ্বি আহি ময়ো আছোঁ। ৰাতিপুৱা উঠাচোন মাঙলাপন দিয়া সৰু চাই নিজে খা কাটি কিনে ইমান টাইট হৈ আছে। The next day. কি সৰু কেতিয়া আহিল? এয়া আমাৰ ঘৰত আহিছে ৰণ চালৈ আহিছে। পুৰা ডাঙৰকে মাত ওলাই যায়। এইফালে বৌৱে বহি আছে। আৰু এইফালে আইতা পুৰা ধৰি লৈছে হাতটো। কি হ'ল কি হ'ল কি হৈছিল হুঁচৰি খেদবা ভিডিঅ'টো মই কৰিলোঁ চনাই হচ্ছে এফালে আহিব এখন তলত যাই পেলাই কি আকৌ 10 টকা দি আৰু নাংগে দিয়া বুলি এখন ঘৰতে হ'ব বুলি পেলাই ৰান্ধা বাঢ়াত সেইকাৰণে খং উঠি আছে। বাৰ্থডে কাৰণে গালি নিদিওঁ আৰু কি বনাই আছা? কি বনাই আছা? তোৰ মায়ে কি বনাই আছে?
আলু ভাজি বাৰ্থডে কাৰ হা বাৰ্থডে কাৰ বাৰ্থডে মোৰ মোক গিফ্ট দিব লাগিছিল নহয় বাৰ্থডেত মই মোক গিফ্ট দিব লাগে তুমি নহয় মইহে বনাইছো মাংস এই চাংস সেইটো নহয় গিফ্ট লাগে এতিয়া গিফ্ট লাগে এই বিয়া পাতি আনিছোঁ নহয় সেইটোৱে গিফ্ট হে ন এই কৈছে গিফ্ট লাগে বুলি কৈছে মই কৈছোঁ বিয়া পাতি আনিছোঁ নহয় সেইটোৱে গিফ্ট হয় নহয় আৰু এটা কথা ক'ব কি? গিফ্টটো এনে খোজা বস্তু নহয় লাগে বিয়াটো কিন্তু বহুত ডাঙৰ গিফ্ট কাৰণ কিহৰ কাৰণে মানুহৰ জন্ম মৃত্যু বিবাহ তিনিটাই বস্তু থাকে সেই তিনিটা বস্তু দুটা মানে এই দুটা হোৱাৰ সময়ত কোনো গম নাপায় কিন্তু এটা গম পাবই অলপ হ'লেও মানে সচেতন অৱস্থাত থাকে সেই বস্তুটো তাৰমানে কাৰ কেতিয়া কাৰ লগত হয় একো দিয়াবত পৰা নাই সেই তিনিটা বস্তুৰ ভিতৰত এটা বস্তু আকৌ যে তই কৰিছা মানে বিয়া কৰিছা হয় নে নহয় লিংকটো কোনে লগাইছে জীৱনত অঁ লিংকটো কোনে লগাইছে এই লিংক শ্বেয়াৰ কৰা বুলি হৈয়ে থাকে শ্বেয়াৰ কৰে মেইনটো কোনটো আছিল মই বাৰু তাৰপিছত এই সেনেকুৱা আৰু এতিয়া ধৰ মোটামুটি 25, 26, 27, 28 কিবা এটা এজ হৈছে এতিয়া বয়স যদি 50 মানক লাগি জীয়াই থাকে মানুহ এটা আধা বয়সটোতো গেলে থাকিব লাগিব না গতিকে আৰু ইমান ডাঙৰ উপহাৰ এটাৰ পিছত আৰু বেলেগ উপহাৰৰ দৰকাৰ নাই সেয়া আৰু লাগে লাগে কাপোৰ কানি কি গিফ্ট দিছে কি বা গিফ্ট লাগে এতিয়া আইচক্ৰীম আইচক্ৰীম আছেতো এই আইচক্ৰীম আইচক্ৰীম আছে ফ্ৰিজ দেখিলে মোৰ ভয় লাগে আজিকালি ফ্ৰিজৰ কাহিনীটো যি কি তলত ফ্ৰিজ আছে আপোনাৰ মই সেইকাৰণে ফ্ৰিজ কিনা নাই আৰু নতুন আমাৰ এটা আছে এই ঘৰত এটা আছে মোক গিফ্ট দিয়া আমাক গিফ্ট দিয়া ছোৱালী বোৱাৰী আৰু ফ্ৰিজ এই তিনিটা বস্তু খাই সাৱধান। আৰু এটা আছে মই আনাই নাই এতিয়া বিজনীৰ পে হয় নেকি নতুন কিবা আছে সৰু চে ফ্ৰিজ আনিছি সৰু চে আনিব লাগিব নে ডাঙৰ হ'লে খুৰি দিব লাগিব মানুহ ভৰাব নোৱাৰে বুজি পাইছি অ আইচক্ৰীম আনিয়ে থৈ দিয়ে আছে মজা সেই আইচক্ৰীম খুজিছিলোঁ আইচক্ৰীম দি দিলোঁ না আইচক্ৰীম একচুৱেলি ৰাতি খাব নালাগে দেই কিহৰ কাৰণে জানানে ৰাতি গৰম লাগিলেও গেলপেনীয়া গৰম এটা দেই বাৰু কিন্তু ৰাতি ঠাণ্ডাটো লাগে চৰ্দি হোৱাৰ চান্স থাকে দিনত খাব পাৰি বাৰু একচুৱেলি মোৰ লোভ লাগি পেলাই এই কথাটো কোৱা লাগিছে নাই নাই লোভ লাগি কোৱা নাই বাৰু সঁচাই খাব নাপায় চাওঁ মাংসটো আমাৰ বাৰ্থডে পাৰ্টি শেষ হ'ল আলহীও গ'ল চ' যদি ভিডিঅ'টো চাই ভাল লাগিছে দেন লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব প্লিজ